ये मोबाइल डायरेक्ट तलत तो दोस्तों आप देख सकते हैं ये जीत भैया का नया रूम है। तो याता बार लगे फोकस बंद हो किसी में। ये देखो ये पंखा मेरी तरह तेज दौड़ रहा है और ये देखो बाल मेरी तरह ही चमक रहा है और ये वही झाड़ू सुबह गजब बेइज्जती। ये क्लास 11 का किताब ये बीबी डम बहुत फेमस ऑथर है। और तो है दोस्तों आज চাওক আজি গুৱাহাটীৰ চান্দমাৰী এটা ফিলিংছ লওক এইফালে এইজন মহাপুৰুষ दिस इज माय हाउस। চাওক ফুলনি বাগিচা চাওক। তো গাইজ এয়া চাওক চাৰিওফালে ফুলে ফুল এইটো চাওক কি ধুনীয়া এইবিলাক চাওক ৰং বিৰঙী ফুল অকল ফুল খালি ফুল বেলেগ নাই চাওক ডিজাইন চাওক এবাৰ ডিজাইন চাওক বাগিচা চাওক বাগিচা লওক ওপৰৰ পৰা আহোঁ লওক तो कैमरा तो घुरे दी নাই তো ষ্টেণ্ডত ये मोबाइल डायरेक्ट तलत एक्सीडेंट बिराट डाकार एक्सीडेंट ये स्क्रैच हमसे ना कैसे शेष डिस्प्ले शेष ना डिस्प्ले होना है को कीटा সেইটো হেনেকা মোৰ ডিসপ্লেৰ মছন ধছন এটো লাগো ফিটিং কৰ ভালকে। তো গাইস আজি ফার্স্ট ব্লগ বনাব চাইছিলো তাতে মোবাইল পৰি গুড়া আৰু বলকল ওপৰৰ পৰা হ ওপৰত আৰু মজা হেই ইয়াত কি কৰা হে এস বেচাৰা দুখ চাক কাপোৰ ঠিক কৰি আছে সি। तो चाওক গাইজ এইফালে ট্ৰেইন গৈ আছে ইয়াতে আছিল তো গাইজ এতিয়া আমি এতিয়া আমি আকৌ তললৈ যাম তাৰপিছত ফুৰিবলৈ যাম। ফুটা দিম এতিয়া ফুল চব ফুল নহয়। তো গাইজ আজিলৈ ইমানেই লগ পাম অতি সোনকালে নেক্সট ভিডিঅ'ত।